হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি মাৰ্কেট ক্ল'জ হৈছে 45,082 যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 67 পইণ্ট প্লাছত আমি ক্ল'জ কৰিছোঁ। আৰু যিটো আমি যোৱাকালি যিটো আমাৰ লেভেলবিলাক আছিলে সেই লেভেলবিলাক আমাৰ গোটেইখিনি আমাৰ এচিভ কৰিছোঁ। আৰু এতিয়া আমি চাব লাগিব যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ ডেইলিৰ কাৰণে। এতিয়া যদি ডেইলি যদি ইয়াৰ পৰা যদি গেপ ডাউন যদি অপেন হয় বা যদি ফ্লেট অপেন হৈ আজিৰ ক্ল'জটোক যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ আপছাইডৰ কাৰণে যিটো লেভেল ওলাই আহিব সেইটো হ'ব 45,500 যিটো ৰাউণ্ড ফিগাৰৰ লেভেল আছে সেই লেভেলটো ফাৰ্ষ্ট আমাৰ ইয়াৰ পৰা ৰেজিষ্টেন্স ল'ব। ইয়াত আহি আমাৰ প্ৰাইজ একশ্যনটো চাব লাগিব। আৰু যদি আমাৰ ডাউন ছাইডৰ কাৰণে আমি চাওঁ তেতিয়াহ'লে ডাউন ছাইডে হ'ব 44,811 এইটো হৈ যাব ডাউন ছাইডৰ কাৰণে, এইটো হৈ যাব আপ ছাইডৰ কাৰণে। এতিয়া আমি চাব লাগিব যে আমাৰ 15 মিনিটৰ কাৰণে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। 15 মিনিটত যদি আমি চাওঁ তেতিয়াহ'লে যোৱাকালি মই যিখিনি লেভেল দিছিলোঁ ইয়াৰ আমাৰ দুটা লেভেলে আমাৰ এচিভ কৰিছোঁ। আৰু তাত মই ডাইৰেক্টলি মেনশ্যন কৰিছোঁ যে যদি গেপ ডাউন অপেন হয় যদি ষ্ট্ৰং কেণ্ডেল যদি হয় তথাপিও ছিংগল কেণ্ডেলত যদি আপছাইডে মুভ কৰে মই ইণ্টাৰেষ্টেড নহয়। আৰু ইয়াত চাওক যে যিটো গেপ ডাউন অপেন হয় যিটো কেণ্ডেল হৈছে সেইটো কেণ্ডেলে ইয়াৰ ৰেজিষ্টেন্সটো যিটো হৈছে সেইটো প্ৰিভিয়াছ ক্ল'জৰ ওচৰত গৈ লৈছে। তাৰপিছত প্ৰাইচটো অলপ গৈছে, গৈ আমাৰ যিটো ছেকেণ্ড যিটো আমাৰ টাৰ্গেট আছিলে তাৰ ওচৰৰ পৰা প্ৰাইচটো আকৌ ডাউন ছাইডে মুভ কৰিছে। মুভ কৰি প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে। এতিয়া আমি চাব লাগিব যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। যদি এই যিটো ৰেঞ্জ আছে এই ৰেঞ্জটো যেতিয়া প্ৰাইচটো যেতিয়ালৈকে ইয়াৰ ভিতৰতে এনেকৈ সোমাই থাকিব তেতিয়ালৈকে আমি এটা ভাল ট্ৰেড আশা কৰিব নোৱাৰোঁ। আৰু যেতিয়া এই যিটো আমাৰ ৰেঞ্জ আছে এইটো যোনটো ছাইডে ব্ৰেক কৰিব সেইটো ছাইডে আমি এটা ধুনীয়া এটা ট্ৰেড পাব পাৰোঁ। এতিয়া আমি চাওঁ যে যদি ইয়াত ফ্লেট অপেন হয়, মাৰ্কেটটো যদি ফ্লেট অপেন হৈ যদি অলপ ৰেঞ্জ বনাই যদি ইয়াত আপছাইডৰ কাৰণে যদি মুভ কৰে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্টৰ যিখিনি লেভেল ওলাই আহিব সেইখিনি আমি চাওঁ যে আপছাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিব সেইখিনি হ'ব 45,398, তাৰপিছত হ'ব 45,500, তাৰপিছত হ'ব 45,633। এইটো হৈ গৈছে আপছাইডৰ কাৰণে। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 44,611, তাৰপিছত হ'ব 44,500, তাৰপিছত হৈ যাব 44,411। এইটো হৈ গৈছে আপোনাৰ ডাউন ছাইডৰ কাৰণে। এতিয়া আমি চাওঁ যে যদি প্ৰাইচটো যদি গেপ ডাউন অপেন হয়, যদি প্ৰাইচটো গেপ ডাউন যদি এনেকুৱা জেগাত অপেন হয় এইটো এৰিয়াত যদি অপেন হৈ যদি অলপ সময় যদি ইয়াত থাকে প্ৰাইচটো তাৰপিছত যদি আপছাইডৰ কাৰণে যদি যায় তেতিয়াহ'লে তাৰ ফাৰ্ষ্ট যিটো হ'ব এইটো জেগাত দি ৰেজিষ্টেন্স ল'ব। আৰু এইটো জেগাত যদি ব্ৰেক কৰে তেতিয়াহ'লে তাৰ নেক্সট যিটো আহিব এইটো আহিব। আজিৰ যিটো হাই আছে ইয়াত আহি ৰেজিষ্টেন্স ল'ব। আৰু যদি ইয়াত যদি আপোনাৰ গেপ আপ যদি অপেন হয়, এইটো এৰিয়া যদি গেপ আপ অপেন হয় তেতিয়াহ'লে এইটো এৰিয়া যিটো হৈ আছে সেইটো 45,500ৰ যিটো এটা সাইকোলজিকেল লেভেল আছে সেইটো এৰিয়া হৈ আছে। এইটো জেগাত যদি অপেন হয় তেতিয়াহ'লে আমি প্ৰাইচ একশ্যনটো চাব লাগিব। কিন্তু যদি ইয়াত ৰেঞ্জ বনাই যদি তাৰপিছত যদি আপছাইডৰ কাৰণে যদি মুভ কৰে তেতিয়াহ'লে আমি ইয়াত ধুনীয়া এটা ট্ৰেড আপছাইডৰ কাৰণে পাব পাৰোঁ। আৰু যদি ইয়াত ৰেঞ্জ বনাই যদি ডাউন ছাইডত যদি আহে তেতিয়াহ'লে ফাৰ্ষ্ট যিটো আমাৰ ৰেজিষ্টেন্স হ'ব ছাপৰ্ট হ'ব সেইটো হ'ব আজিৰ যিটো ক্ল'জ আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব। আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ আজিৰ যিটো ল' আছে ইয়াত আহি ছাপৰ্ট ল'ব লাগে। আৰু যদি গেপ আপ অপেন হৈ যদি ছিংগল কেণ্ডেল হৈ যদি ই ল'টো যদি ব্ৰেক কৰি তলৰ ফালে আহে আৰু ইয়াৰ পৰা যদি ছাপৰ্ট লৈ ইয়াত প্ৰাইচটো অলপ ইয়াত টাইম স্পেণ্ড কৰিব লাগিব। টাইম স্পেণ্ড কৰাৰ পিছত যদি ছেকেণ্ড হাফত যদি আপছাইডৰ কাৰণে মুভ কৰে আৰু এই যিটো আজি যিটো ইয়াৰ হাই আছে এই হাইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াত এটা ভাল এটা আপছাইডৰ কাৰণে আমি মুভ দেখিবলৈ পাম। এতিয়া আমি চাব লাগিব যে নিফটিৰ কাৰণে নিফটিত কেনেকৈ আমি প্লেন কৰিব পাৰোঁ। যদি আমি নিফটিত চাওঁ তেতিয়াহ'লে আমাৰ যিটো
আজি যেটো ক্লোজ হৈছে ফাইনাল ক্লোজ হৈছে এটো হৈ গৈছে নিফটিটো হৈছে 21453 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 215 পইণ্ট আমি প্লাছত ক্লোজ হৈছো আৰু যেখিনি আমাৰ লেভেল আছিল যোৱাকালি যেখিনি ডেইলি বেসিসৰ যেখিনি আমাৰ লেভেল আছিল সেই গুটেখিনি আমি টাৰ্গেট এচিভ কৰিছো আৰু এতিয়া চাব লাগিব যে আমাৰ অহা কাইলে আমাৰ ডেইলিৰ কাৰণে যেখিনি লেভেল থাকিব আপসাইডৰ কাৰণে এটো হৈ যাব 21622 তাৰ পিছত হ'ব 21750 এই দুটা হৈ যাব আপসাইডৰ কাৰণে আৰু যদি আমি ডাউনসাইডৰ কাৰণে যদি চাওঁ তেতিয়া হলে হ'ব 21285 তাৰ পিছত হ'ব 21238 এই দুটা হৈ যাব ডাউনসাইডৰ কাৰণে আৰু এটো হৈ যাব আপসাইডৰ কাৰণে আৰু ইয়াত চাব লাগিব যে যেতিয়ালৈকে প্ৰাইসটো এইটো ৰেঞ্জৰ ভিতৰত আছে তেতিয়ালৈকে আমি এনেকা ডেইলি বেসিছত লগা এটা আমি মুভ দেখিবলৈ পোৱা নাযাব যেতিয়ালৈকে এইটো ব্ৰেক নকৰিব এইটো যদি আপসাইডে এইটো ৰেঞ্জক যদি আপসাইডে ব্ৰেক কৰে বা এইটো যদি তলত যদি এইটো ব্ৰেক কৰে তেতিয়াহে আমি এটা ভাল এটা মুভ দেখিবলৈ পাম ডেইলিৰ কাৰণে এতিয়া আমি চাওঁ যে 15 মিনিটত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো অহাকালিৰ কাৰণে যদি আমি 15 মিনিটত চাওঁ তেতিয়াহলে আমি যেটো লাষ্ট যেটো আমি লেভেল বিলাক দিছিলো তাৰ গুটেখিনি নহয় তাত আমাৰ দুটা লেভেল আমি এচিভ কৰিছো ইয়াত যদি চাওঁ তেতিয়াহলে প্ৰাইসটো গ্যাপ ডাউন ওপেন হৈছে গ্যাপ ডাউন ওপেন হৈ আমাৰ যেটো সেকেন্ড যেটো আমাৰ লেভেল আছিল 21411 21411 ৰ যেটো আমাৰ সেকেন্ড যেটো লেভেল আছিল এটা আজিৰ যেটো হাই মাৰিছে ফার্স্ট যেটো হাফত হাই মাৰিছে হেতু হৈ গৈছে 21408 ইয়াৰ পৰা ই আকৌ ডাউন সাইডে ই প্ৰাইসটো আকৌ তললৈ আহিছে তলত আহি এটা বস্তু আপুনি চোক যে আজিৰ যেটো লো আছে এটো কিন্তু ই ব্ৰেক কৰা নাই ই ব্ৰেক নকৰি ই ইয়াৰ পৰা আকৌ প্ৰাইসটো আপসাইডে গৈছে মানে আমি যদি এনেকৈ চাওঁ যে এটা এন টাইপৰ প্যাটাৰ্ন হৈ আছে তো এইটো কাৰণে আমি অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ যদি প্ৰাইসটো যদি এইটো ৰেঞ্জত যদি প্ৰাইসটো ওপেন হয় ফ্ল্যাট ওপেন হয় বা এইটো এৰিয়াতে যদি ওপেন হয় আৰু যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে যদি ব্ৰেকআউট দিয়ে তেতিয়া হলে আপসাইডৰ কাৰণে যেখিনি আমাৰ লেভেল ওলাই আহিব হেতু হৈ যাব 21555 তাৰ পিছত হ'ব 21600 তাৰ পিছত হ'ব 21666 আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি চাওঁ তেতিয়া হলে হ'ব 21399 তাৰ পিছত হ'ব 21333 তাৰ পিছত হ'ব 21277 এটো হৈ গৈছে আপোনাৰ ডাউন সাইডৰ কাৰণে আৰু এটো হৈ গৈছে আপোনাৰ আপ সাইডৰ কাৰণে এতিয়া আমি চাওঁ যে ইয়াত যদি গ্যাপ ডাউন যদি ওপেন হয় গ্যাপ ডাউন ওপেন হয় যদি ব্ৰেকআউট দিয়া তেতিয়া হলে ইয়াত এটা আমি এটা ভাল মুভ এটা দেখিবলৈ পাম আৰু ফার্স্ট যেটো ৰেজিস্ট্যান্ট লব আজিৰ যেটো হাই আছে ইয়াত ৰেজিস্ট্যান্ট লব তাৰ পিছত এই প্ৰাইস একশনটো অলপ যদি ইয়াত টাইম স্পেন্ড কৰে তাৰ পিছত যদি আকৌ আপসাইডে যায় তেতিয়া হলে আমি এটা ধুনীয়া মুভ দেখিবলৈ পাম ইয়াত চাব লাগিব যে যদি ইয়াত গ্যাপ আপ ওপেন হয় যদি ইয়াত গ্যাপ আপ ওপেন হয় যদি ইয়াৰ লোটোক যদি ব্ৰেক কৰি ইয়াৰ পৰা যদি সাপোর্ট লয় আজি যেটো হাই আছে ইয়াৰ পৰা যদি সাপোর্ট লৈ অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে যায় তেতিয়া হলে আমি আকৌ সেকেন্ড হাফত আমি ধুনীয়া এটা ট্ৰেড লব পাৰো আৰু ইয়াত প্ৰাইস একশনটো চাব লাগিব যে ইয়াত কেনেবাকে প্ৰাইস একশন বনাইছে যদি ৰেঞ্জ বনাইছে ৰেঞ্জ মিন্স মানে এটা জায়গাতে যদি প্ৰাইসটো অলপ সময় যদি টাইম স্পেন্ড কৰিছে তেতিয়া হলে আমাৰ কাৰণে এটা ট্ৰেড লবলৈ বেছি ভাল হয় প্ৰাইসটো অলপ গ্যাপ ডাউন ওপেন হয় যদি এটো হাই যদি আজিৰ যেটো হাই আছিল এটোক যদি ব্ৰেকআউট দিয়ে তেতিয়া হলে আমি এটা ধুনীয়া এটা আপসাইডৰ কাৰণে আমি ট্ৰেড দেখিবলৈ পাম আৰু ইয়াত যদি আমি চাওঁ ইয়াত এটা ট্ৰেন্ড লাইন এটা হৈ আছে এই ট্ৰেন্ড লাইনটো যেতিয়ালৈকে ট্ৰেন্ড লাইনৰ ওপৰত থাকিব তেতিয়ালৈকে আমাৰ এটা পজিটিভ মুভ হৈ থাকিব আৰু ট্ৰেন্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ যেটো ফার্স্ট যেটো সাপোর্ট লব এইটো এৰিয়াৰ পৰা ই এটা ফার্স্ট সাপোর্ট লব আজি যেটো এটো লো আছে ইয়াৰ পৰা ই এটা সাপোর্ট লব পাৰে আমি চাওঁ যে অহা কাইলে প্ৰাইসটো ক'ত ওপেন হয় আৰু হেমতে আমি প্ৰাইস একশনটো চাই আমি ট্ৰেড কৰিম আশা কৰো আপোনালোকক ভিডিওটো ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব